তো গুড মর্নিং গাইজ, এটা সময় হ'ল মোটামুটি 4টা, কিন্তু আমি উঠিছো 3:30 মানতে। কিন্তু কথাটো হ'ল যে এই ৰাতিপুৱাই মই আছো ক'ত জানেনে আপোনালোকে? এবাৰ দেখাই দিয়ক কেমেৰামেন। এয়া হ'ল গুৱাহাটী পপুলাৰ ব্ৰিজ চানমাৰী, আৰু ইমান ৰাতিপুৱা এই 4টা বজাতে চানমাৰীত মই আজি কিয় আপোনাক সকলো দেখাই আছো, খালি ভিডিঅ'টো এণ্ডলৈ চাব, কাৰণ আমি গৈ আছো গাঁৱত। এতিয়া গোটেই কথা নকওঁ আৰু। চ' ইয়াতে গাড়ী মই পাৰ্কিং কৰাই আছো ধুনীয়াকে। চ' মই ক্লিপটো ল'বৰ কাৰণে ইয়াত ৰখিলো। চ' ভিতৰত মোৰ কুকুৰটো আছে ধুনীয়াকে, লগ পাই আছো। এতিয়া আপোনালোকে যদি ভালকে দেখা নাই, আপোনাক দেখাই আছো মই। 7টা বাজিছে চাওক। চলো আজি ধামাকা ভিডিঅ' গাইজ। গাইজ আমি এতিয়া আহি পালো চাংঘাৰী, আৰু চাংঘাৰীত কেনেকুৱা ভয়ানক কুঁৱলী একবাৰ চাব পাৰে। কেমেৰামান দেখাই দিয়া কুঁৱলীটো চালিয়াকে, পুৰা চাৰিওফালে একদম বগা বগা কুঁৱলী। আৰু ইয়াতে আমি চাহ খাম এতিয়া, গাড়ী ৰখাই দিছো ইয়াত বঢ়িয়াকে পাৰ্কিং। মা বাবা চাহ খাই চাগে, শেষেই হ'ল চাগে ইয়াত খাৱা। মই ক্লিপটো ল'বৰ কাৰণে ইয়াত থাকি গলো। চ' চলো এ ভাইজান ৰাতিপুৱা গুড মৰ্নিং ভাই, চলো। তো গাইজ এয়া হ'ল দোকানখন, ইয়াত মাহত বহি আছে চালিয়াকে, আৰু খুৰাজন বনাই আছে ইয়াত ধুনীয়াকে চাহ। আৰু ইয়াতে পৰিৱেশটো চাব পাৰে। প্ৰথমতে কুঁৱলীটো একবাৰ দেখালে ভাইটিয়ে, তথাপিও আৰু একবাৰ দেখাই দিওঁ মই, কি ভয়ানক কুঁৱলী গাইজ। টাইম হ'ল মোটামুটি 5টা, আৰু এতিয়া এইখন দোকান ইয়াতে চব পাব, মুড়ি লাৰুৰ পৰা একদম চব কেক চেক, একদম চালিয়াকে এয়া চাহ দি আছে খুৰাই। আহক চালিয়া, এটা জুই দুই আছে বঢ়িয়া। সেইফালে দিয়ক আগতে। A few moments later. তো খাই দিলো, চাহ তাহ খাই দিলো, আৰু দিয়া চলো। তো গাইজ আহি পালো বাহিৰত চালি, আৰু ইয়াৰ কুঁৱলী কি ভয়ানক কুঁৱলী বুলি চেক কৰকচোন একবাৰ। তো চাওক গাইজ কি ভয়ানক কুঁৱলী, মাজে মাজে খালি এটা দুটা লাইট দেখাব মানে গাড়ী আহিলে। কি ডেঞ্জাৰ কুঁৱলী চাওক গাইজ। অলপ আগতে আৰু ভয়ানক আছিলে, কিন্তু এতিয়া বৰ্তমান তো বলা গাইজ। অকে, তো গাইজ পাব কাৰণে আৰু বেছি সময় নাই। এতিয়া পালো গোৰেশ্বৰ, আৰু 10 বা 20 মিনিট পিছত গাঁও পাই যাম, আৰু চিধা গাঁৱত গৈ ভিডিঅ'টো অন কৰিম আৰু ন। 1 hour later. তো গাইজ টাইম হ'ল এতিয়া 7টা, আৰু 7টা বাজিলৈ গাঁৱৰ পৰিৱেশ চাওক কেনেকুৱা ভয়ানক ভয়ানক কুঁৱলী। আৰু ইয়াৰে মোটামুটি 5 মিনিটমান যাই পেলাই মাহীহঁতৰ ঘৰ আছে, তাৰ বাবে এতিয়া ৰাতিপুৱা টাইম। ভাবিছিলো সেই টেকলি পিঠা ল'ম বুলি, কিন্তু তাতে মানে গোৰেশ্বৰ ল'লে ইয়াতে ঠাণ্ডা হৈ যাব। চ' সেইটো কাৰণে ইয়াতে মানে দোকান এখন পালো, ইয়াতে বিস্কুট নিমকি চিমকি কিবা লৈ আমি গৈ আছো। তো চাই লওক Later. গাইজ আহি পালো মাহীহঁতৰ ঘৰ ৰুম, কিন্তু ই চালা আমাৰ ৰকিয়ে কোনো নকৰা কাম এটা কৰিছে। এনে সি ৰাতিপুৱা সেনেকে নাহাগে, কিন্তু এই যে এই তাৰমানে ভয়তে নতুন ৰুম পালে, ইমান চাফা ৰুম, তল তেনেকুৱা টাইল চাইল বঢ়িয়াকে সেই আছেতো। ই মানে ভয়তে ক'লে না ৰুমটো ভাল কাৰণে কৰিলে, ইয়াতে হাগি দিলে নহয়। মই বাৰু চাফা কৰিলো, কিন্তু কি হ'ল গম নাপাওঁ আৰু। তো গাইজ আমি অলপ জুই গৈ আছো, জুইটো দেখাই দিয়ে কি ধামাকা জুই জ্বলি আছে। আৰু এইফালে মা আছে, পাপা আছে, পিছফালে মাহীক দেখাই দিয়ে একবাৰ, মাহী খৰি লৈ আছে বঢ়িয়াকে একদম। আৰু এইফালে ৰকি, ই যিটো কাম কৰি ল'ব পাৰে মইতো জনালোৱে তহঁতক। চিধা লগ পাইছো মামা কে ঘৰ, আৰু ये है पूरा माहौल। और কালি যিহেতু বাৰ্থডে আমাৰ টিকলিৰ, তো ইয়াতে ধুনীয়াকে সেই কৰিছে। আৰু এতিয়া আমি গৈ আছো নাওকাটা, কোনোবা যদি চিনি পায় জানে। ত' তাত গৈ আছো মানে, তাত সৰু মাহীহঁতৰ ঘৰ। আমাৰ ৰকি আছে, এয়া এইটো সৰু মামা, এইটো সৰু মামী। য়েছ, কালি একদম ধামাকা ভিডিঅ'ত আহিব, চাব দেই। তো গাইজ এয়া আমাৰ টিকলি, সৰু আমাৰ সৰু পোৱালি, আৰু প্ৰথমটো বাৰ্থডে এবছৰীয়া অহাকালি। আৰু সকলোৱে এবাৰ হেপী বাৰ্থডে বুলি দিয়ক, কাৰণ তাৰ বাৰ্থডে নোহোৱাৰ আগতে ভিডিঅ'টো আপলোড হ'ব। তো এতিয়া গৈ আছো নাওকাটা, আপোনালোকে চাই থাকিব, চলো। 1 hour later. তো গাইজ ফাইনেলি আহি পালো নাওকাটা, আৰু নাওকাটা আহি আমাৰ এইটো সৰু টিকলা, এই নামটো কৈ দে বাবু। থমাছ ডেকা, নামটো হ'ল থমাছ ডেকা। এইটো হ'ল আমাৰ সৰু মাহীৰ ঘৰ, এইটো চালিয়া ভাই আমাৰ। তো এয়া মাম্মী হাই, চাওঁ কিটো বৰ্ণি চাউল, তাৰমানে বৰ্ণি চাউল। এতিয়া আমি অলপ ৰাস্তাত ফুৰিব গৈ আছো, তাহত ইভিনিং অলপ চাই থাকিব গাইজ। গাইজ কৈছিলো ৰাস্তাত ফুৰিম, কিন্তু ৰাস্তা নহয়, একদম ৰাস্তাতকৈ ডেঞ্জাৰ জেগাত আহিবলো। জেগাটো হ'ল যে নদীৰ পাৰ, ইয়াতে পানী আহে, কেতিয়া আহে গম নাপাওঁ, যিহেতু মই প্ৰথমবাৰ আহিছোঁ। আৰু ইহঁতেহে আহিছে ইয়াত ফটো চটো তুলি আছে বঢ়িয়াকে। আৰু ইয়াৰ কথাটো হ'ল যে আমাক মা আৰু মাহীয়ে ফোন মাৰি আছে যে জল্দি জল্দি আহ, কিন্তু আমি অলপ দেৰিকৈ আহিম। ইয়াত অলপ ভাল লাগিছে আহি। আৰু এতিয়া 5টা বাজিছে গাইজ, 5টা বজাত চাওকচোন কেনেকুৱা কুঁৱলী, চাওক না কুঁৱলী চাওক আপুনি, চিন্তা কৰক ঠাণ্ডাটো কেনেকুৱা হ'ব পাৰে। আৰু মই জেকেট টেকেট মাৰিছোঁ, কিন্তু মজা লাগিছে। চ' এতিয়া যাব লাগে দেই, বাই বাই। তো গাইজ এতিয়া যাব ওলাইছোঁ দেই। এতিয়া আমাৰ আইতা একদম গুৱাহাটী ফুৰাব লৈ যাব লাগিব এদিন, কৈছোঁ আৰু যাব বুলি। কি বা হয় এতিয়া, যাব নে নাই? যাম দে। অঁ যাব ন, এতিয়া বঢ়িয়া। টিকলা বাই বাই, এটা দি হেণ্ডছেক দি, এই সিটি দি দে একবাৰ নামটো কৈ দি। থমাছ
থমাস ডেকা বাই বাই টিকলা বাই বাই গেম চেম নেখেলিবি এনেকৈ দেই তো গাইছ এনেকৈ আহি পালোঁ ঘৰ আৰু এতিয়া কুকুৰক খানা দি আছোঁ আজি ভিডিঅ'টো এইখিনি আছিলে অহাকালি একদম ভাল মজা ভিডিঅ' এটা আহিব যদি ভিডিঅ'টো ভাল পালে লাইক কমেণ্ট ছাবস্ক্ৰাইব মাৰিছিল সেইটো অসম যদি কোনোবা নতুনকৈ চাই আছে যদি হাত তাত ধুই ল'ব চালিয়াকৈ আৰু লগ পাব নেক্সট ভিডিঅ'ত বাই বাই জয় অসম জয় জুবিন দা